দুচকুত কেৱল সপোন সপোন, দুচকুত কেৱল সপোন সপোন, নতুনৰ হেঁপাহ প্ৰতিক্ষণ, শিশুৰ ধেমালি সুখত দুখত, শিশুৰ ধেমালি সুখত দুখত শৈশৱ সি যে বকুল শৈশৱ সি যে বকুল কেৰকাশালত মহিধৰ দোকানীৰ কুঁহিয়াৰ পেৰি আছে। গধূলিলৈ বোলে গোলকহঁতে গাছত দিব। মহিধৰ দোকানীৰ সকলোবিলাক ফটা কুঁহিয়াৰ, গোলকহঁতৰ আছে জাভা আৰু কলি কুঁহিয়াৰ, গোটেইবোৰ মিলাই কাষতে মস্ত এটা দম কৰি থৈছে। কেৰকাশালত জুৰি লোৱা গৰুহাল খেদি খেদি কেৰকণে কৈ উঠিল। গোলকহঁতৰ কুঁহিয়াৰখিনি ভদ্ৰে বাপুৰ ডাঙৰজনী জীয়েকৰ দৰে জিপ জিপ কৰে ৰস। কথাখিনি কৈ নিজেই ৰস পাই কেৰকণে ঢেক ঢেককৈ হাঁহিবলৈ ধৰিলে। কেৰকণৰ বিয়াৰ বয়স হৈছে, বিয়া কৰাবৰ মন। ঘৰৰ মানুহেহে বোলে কথাটো ওলালেই তলকা মাৰি থয়। কেৰকণ বৰ কৰ্মী, বিয়া কৰালেই যদি বেলেগকৈ খাবলৈ লয় ঘৰখনৰ খেতি বাতিত বৰ অসুবিধা হ'ব। লম্বোদৰে গোলকহঁতৰ কুঁহিয়াৰৰ দমৰ পৰা কুঁহিয়াৰ এডাল উলিয়াই দুচেও কৰি ল'লে। এচেও বাপুক দি নিজেও এচেও ল'লে। বাপুৱে ইমান দীঘলে দীঘলে খাব নোৱাৰে। বাপুৰ চেওটো বাপুৱে 3 চেও কৰি ল'লে। কুঁহিয়াৰৰ জাবৰি খাই থকা গৰুকেইহালৰ মাজৰ পৰা শুকুনাই গৰুহাল বান্ধি বান্ধি মহিধৰ দোকানীৰ সৰু ল'ৰা বাদলক খং কৰি কথা কৈ আছে। বাদলে মুৰিয়া মাৰি থাকিয়েই শুকুনাৰ লগত তৰ্ক কৰি আছে। 2 কাঁড়ী ৰস উলিয়াওঁ বুলি শুকুনাৰ গৰুহালেৰে বোলে 4 কাঁড়ী ৰস উলিয়াইছে মহিধৰ দোকানীয়ে। সেয়ে শুকুনাৰ খং। গৰুহালে নৰে নহয় ইমান টানবা। সেই হালেদি কোনো মতে আধিয়া চুকুনিয়ে খাই চলি আছোঁ। এনেই আমি কাহিল, গৰু মানুহ সকলোকে কিয়া এনকে মাৰা, আমাকো বাচি থাকবা দিচোন। কথাখিনি কৈ শুকুনাই গৰুহাল খেদি হন হন কৰি গুচি গ'ল। বাপুৱে লম্বোদৰক সুধিলে, 1 কাঁড়ী মানে কিমান জানো? জানোতো, এই যে কেৰকাশালৰ কাষৰ থালিটো কুঁহিয়াৰৰ ৰস পৰি আছে যে, সেই থালিটো ভৰিলে 1 কাঁড়ী বুলি কয়, লম্বোদৰে ক'লে। বাপুৰ জালিয়া গাঁতটো দেখিলেই ভয় লাগে। পুৱাৰামে মুঠিয়ে মুঠিয়ে বান্ধি থোৱা গাৰো মাহৰ খৰিবোৰ জালিয়া গাঁতৰ তললৈ দলিয়াই আছে। দপ দপ কৰে জুই। ভোগেশ্বৰ, হৰিণ, খগেনহঁতে থালিত বহুওৱা ৰসবোৰত ঝাঁকি মাৰি আছে। পিতাম্বৰে গেদেৰি কাটিছে। কাষতে কালীচৰণে ৰঙা টুকুৰা কাপোৰখন ভাঙৰ চিলিমটোত মেৰুৱাই লৈ হুপি আছে। গোটেইকেইজনে মাজে মাজে ৰস লগা কথা কৈ গিৰ্জনি মাৰি হাঁহি উঠে। বাপুহঁতৰো কুঁহিয়াৰ পেৰিব। পিতাকে খুৰাকহঁতৰ লগত কুঁহিয়াৰ কটাৰ কথা আলোচনা কৰি আছে। সেয়ে এইকেইদিন লম্বোদৰ আৰু ভাতুৰো বৰ স্ফূৰ্তি হয়। দুয়ো মুৰিয়া দিয়ে। ভাতো খায় বাপুহঁতৰ ঘৰত। কেঁচা ৰহীয়া, পকা ৰহীয়া, জাবৰি এৰুৱাই আধা বেগেটমান দীঘলকৈ মুঠি মাৰি ৰসৰ থালিত পেলাই থৈ কৰা নিচলা, ৰাতি মিঠৈ সানি কৰা গোপাল ভোগ, সকলোৰে লগত বাপুহঁতৰ স্ফূৰ্তি লাগি থাকে। এবাৰ বাপুহঁতৰ মায়েকৰ সম্পৰ্কীয় বায়েকৰ ল'ৰা এজন গুৱাহাটীৰ পৰা আহি বাপুহঁতৰ ঘৰত আছিল কেইদিনমান। কুঁহিয়াৰ পেৰা দিন, বৰ উৎপতীয়া ল'ৰাটো। এদিন কেৰকাশালত ভাং খাই থাকোঁতে গাঁৱৰ গাঁওবুঢ়াই দেখা পাই তাক উঠা বহা কৰাইছিল। কেতিয়াবা কেৰকাশাললৈ গাঁৱৰ কাতিৰাম গাঁওবুঢ়া আহে। গাঁওবুঢ়া আহিলেই বাপুহঁতক দৃষ্টান্ত সোধে। গলগলীয়া মাতটোৰে কচোন তহঁতে কোনে পাৰ বুলি আৰম্ভ কৰে। আগ তিতা গুৰি মৌ, কি খাবি ভবানী বৌ? বাপুহঁতে সমস্বৰে কুঁহিয়াৰ বুলি চিঞৰি উঠে। আনহাতে যিটো নাজানে সেইটোৰ উত্তৰ দিবলৈ গহীন হৈ মনতে জুকিয়াবলৈ আৰম্ভ কৰে। গাঁওবুঢ়াই সদা পৰিচিত হাঁহিটোৰে আকৌ আৰম্ভ কৰে। কচোন এইবাৰ, চোন তামুখু তামোল পাণ, গিৰিয়েক ঘৈণীয়েকৰ একুৰি 2খন কাণ। গোটেইবোৰৰে চকুত কপালত ওঠত ভাজ। এইবাৰ নোৱাৰিব। ইটোৱে সিটোৰ মুখলৈ চাইছে। 2-এজনৰ চকুমুখত এনে ভাব যেন উত্তৰটো জানিছিল, এই মাত্ৰ পাহৰি গ'ল। উত্তৰ বিচাৰি নাপাই ভাতুৱে কয়, ধেত কাই ভাবি থাকেও এই খোপা। ঐ কাকা, উত্তৰটো কৈ দি।
ভাবিবা সি কৈ বাচাহত নাভাবিলি জীৱনত কেনকে চলবি বুলি আৰু কিছু সময় বাট চাই গাঁওবুঢ়া ককাই ৰাৱণৰ 10টা মূৰত থকা 20খন কাণ আৰু ঘৈণীয়েক মণ্ডোদৰীৰ 2খন কাণৰ কথা কয়। উত্তৰটো শুনি গোটেইবোৰ উলাহত ফাটি পৰে। এইবাৰ কিন্তু উত্তৰটো নুসুধিবি, উত্তৰটো মই নকওঁ, তহঁতে নিজে চিন্তা কৰি ক'ব লাগিব বুলি গাঁওবুঢ়াই জুতিত উঠা তামোলখন পাগুলিয়াই আকৌ ক'লে, এটা বুঢ়াৰ 9টা তিৰি, 9টা হ'ল চলি, 9টা দিলা কল, কলে মানুহে কিমান হ'ল। বাপুৰ এই দিস্তানৰ খেলখন বৰ ভাল লাগে। পিছে বাপুৱে নিজেও আৰু এটা খেল আৱিষ্কাৰ কৰিছে। আজিকালি যিকোনো সময়ত মনৰ ভিতৰতে সেইখন খেল চলিয়ে থাকে। অব্জধৰৰ দোকানত কব্জা আছে, নুজ্জ হৈ খোজ নাকাঢ়িবা। অব্জ, কব্জা, নুজ্জ এই শব্দবোৰৰ ক'ৰবাত মিল আছে। শুনিবলৈ ভাল লগা কি সেই মিলটো? বাপুই ছাৰক সুধি লোৱাৰ কথা ভাবিলে আৰু এদিন শব্দকেইটাৰ কিহৰ মিলৰ বাবে শুনিবলৈ ভাল লাগে ছাৰ বুলি ছাৰক সুধিলেগৈ। ছাৰে কিন্তু হঠাতে এই কি অদৰকাৰী কথাত লাগি থকা বুলি তাক খং কৰিলে। বাপুৱে বুজি নাপায় কিতাপত থকা শব্দকেইটাৰ মিলটো ক'ত আছে বুলি জানিব খোজাটো কি অদৰকাৰী হ'ল। মনতে তাৰ ছাৰলৈ খং উঠিল, কিন্তু পিছদিনা ছাৰ স্কুললৈ গৈয়েই যেতিয়া তাক মাতি পঠিয়ালে তেতিয়াহে তাৰ বুকুখন চিৰিংকৈ উঠিল। শৈশৱৰ